শনিবাৰে অৰুণাচলত ফুৰিবলৈ গৈ পিছদিনা উভতি অহাৰ পথত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ একেটা পৰিয়ালৰ 4জনকৈ লোক মৃত্যুৰ শীতল কোলাত শুই পৰা শোকাবহ ঘটনাক লৈ গোলাঘাট জিলাৰ নুমলীগড়ৰ ঔগুৰি চাপৰিত এতিয়া কেৱল নিমাওমাও পৰিৱেশ। মৰ্মন্তুদ এই ঘটনাৰ শোকৰ বন্যাত যেন ডুবি ৰৈছে সমগ্ৰ অঞ্চল। ব্যক্তিগত স্কৰপিঅ' বাহনেৰে 25 জানুৱাৰীত অৰুণাচললৈ ফুৰিবলৈ গৈ পিছদিনা 26 জানুৱাৰীত উভতি অহাৰ পথত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা। শনিবাৰে গোলাঘাটৰ নুমলীগড়ৰ ঔগুৰি চাপৰিৰ পৰা অৰুণাচললৈ ফুৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হোৱা অভিশপ্ত স্কৰপিঅ' বাহনখনত থকা একেটা পৰিয়ালৰ 4গৰাকীকৈ লোকৰ মৃত্যু হয়। বাহনখনত থকা এগৰাকী মহিলা হৰিমায়া চেত্ৰী আৰু কণমানি ৰশ্মি চেত্ৰীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয়। আনহাতে বাহনখনত থকা আন 4জন সুৰজ চেত্ৰী, সুৰজৰ পত্নী মীনা চেত্ৰী, ৰঞ্জিত চেত্ৰী আৰু চালক হিচাপে যোৱা তেওঁলোকৰ পৰিয়ালৰ মনোজ চেত্ৰীৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। দেওবাৰে 26 জানুৱাৰীত ঘৰলৈ ঘূৰি অহাৰ পথত ৰয়িং আৰু মায়দিয়াৰ মাজৰ পথত দুৰ্ঘটনাত পতিত হয় স্কৰপিঅ' বাহনখন। পাহাৰীয়া পথৰ পৰা পথৰ কাষেৰে প্ৰায় 500 মিটাৰ দ খাৱলৈ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে AS22F1811 নম্বৰৰ স্কৰপিঅ' বাহনখন। বাহনখনৰ যাত্ৰীসকলক উদ্ধাৰৰ উদ্দেশ্যে স্থানীয় লোৱাৰ দিবং ভেলী জিলাৰ আৰক্ষী প্ৰশাসনে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰে। আৰক্ষী আৰু উদ্ধাৰকাৰী দলে অভিযান চলাই প্ৰথমে স্কৰপিঅ'খনৰ লগতে চালক মনোজ চেত্ৰী, হৰিমায়া চেত্ৰী আৰু ৰশ্মি চেত্ৰীৰ সন্ধান পায়। চালক অজয় ওৰফে মনোজ চেত্ৰীৰ ইতিমধ্যে মৃত্যু হয়। গুৰুতৰভাৱে আহত হৰিমায়া চেত্ৰী আৰু ৰশ্মি চেত্ৰীক সংকটজনক অৱস্থাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাগ্ৰস্ত অঞ্চলত সোমবাৰে পুৱাৰে পৰা পুনৰ উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলোৱাৰ ফলত দুপৰীয়া সুৰজ চেত্ৰী, ৰঞ্জিত চেত্ৰী আৰু মীনা চেত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ৰয়িং আৰক্ষীয়ে উদ্ধাৰ হোৱা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। ইতিমধ্যে পৰিয়ালৰ লোক ৰয়িঙত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ অন্তত আজি নিজ গৃহলৈ অনাৰ ব্যৱস্থা কৰিছে। আনহাতে অৰুণাচলত দুৰ্ঘটনাস্থলীলৈ ৰাওনা হৈছে মৰঙীৰ ৰাজহ চক্ৰ বিষয়া ৰন্ময় ভৰদ্বাজসহ মৰঙীৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এটি দল। নিউজ ডেস্ক ৰিপৰ্ট, দৃষ্টিকোণ। খুবেই মৰ্মান্তিক ঘটনা বুলি আমি ভাবো আৰু অনুভৱ কৰিছো, যিহেতু ময়ো যোৱাকালি চিকিৎসাধীন ডিব্ৰুগড়ত চিকিৎসাধীন হৰিমায়া চেত্ৰী আৰু ৰশ্মি চেত্ৰী চাই আহিছো। আমি সংকটমুক্ত হৈছে বুলি আমি নিজেই সন্তুষ্ট হৈছো অৱশ্যে। আৰু বাকী 3টা ডেড বডি এতিয়ালৈকে আনিব পৰা হোৱা নাই, যিহেতু প্ৰশাসনিক কিছু প্ৰচিডিউৰ আছে। সেইখিনি প্ৰচিডিউৰ কৰাৰ পিছত আৰু পষ্টমৰ্টম কৰাৰ পিছত তেওঁলোকে আমাক ৰিলিজ দিব আৰু তাৰ পিছত তাৰ পৰা অনাৰ ব্যৱস্থা কৰা হ'ব। আৰু অহাকালি ৰাতিপুৱালৈকে 4টা-5টাৰ ভিতৰত আহি পাব বুলি আমি অনুমান কৰিছোঁ। তাৰপিছতে তেওঁলোকৰ পাৰ্থিৱ শৰীৰ সংস্কাৰ কৰাৰ ব্যৱস্থা কৰা হ'ব। তেওঁ অৱশ্যে তেওঁৰ পিতৃঘৰ হৈছে কৰ্মসূত্ৰেহে ৰজাবাৰীত ইয়াত আছে, কিন্তু পিতৃ সম্পত্তি বা পিতৃ গৃহ যিহেতু শদিয়াত আছে, শদিয়াতে যোৱাকালি তেওঁৰ সংস্কাৰ সম্পন্ন হৈ গৈছে। তেখেতৰ মৃতদেহটো আমি গম পোৱা মতে ৰাতিপুৱা 5টা বজাতহে ইয়াত আহি পায়। তেখেতৰ এতিয়া পোষ্টমৰ্টম হোৱা নাই, তাত ফৰ্মেলিটি বহুত আছে বুলি কৈ আছে। ককাই তাত আছে এতিয়া বৰ্তমান। তেখেতৰ লগত ফোনত যোগাযোগ হৈছে। আমি আৰু গাঁৱতো গোটেইখিনি ৰাইজ বহি পিনি এটা আলোচনা কৰিছোঁ যে ৰাতি আমি ডেড বডিটো ইয়াত অনাৰ পিছত পৰিৱেশটো বেয়া হ'ব,
এইটো কাৰণে আমি যিমান হেৰি পাৰোঁ আমি ৰাতিপুৱা 5টা বজাতে ডেড বডিটো আনি কিনে আমি সংস্কাৰ অহা কাইলৈ ৰাতিপুৱা 5টা গোটেইখিনি আমি ইয়াত আপুনি অগৈ চাপৰি ৰাজাবাৰী লেটেকু ৰংবং ফাটাচি মতলব গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত গোটেইখিনি নহা মানুহ আৰু ইয়াত ভৰি দিয়া জেগা নাযায় এনেকুৱা পৰিৱেশ আমি কম কি ক'ব নোৱাৰো মই মানে দূৰ আহিছে মোক ক'ব নোৱাৰো বাৰু যিসকল যে আঘাতপ্ৰাপ্ত হৈ আছে তেখেতৰ অৱস্থাত সংকটজনক গম পাইছো আৰু তেখেতৰতো কি হ'ব ভগৱানৰ ওপৰত আৰু ভৰসা কৰিছো আৰু